আজি যিহে গৰম পৰিছে চাহকণ নোখোৱাকেও আকৌ নোৱাৰো নহয়। ইমান গৰমত মই কাম কৰিব নোৱাৰো দেই। মোৰ কাপোৰ ধুবলৈও আছে নহয়, মই পাহৰিছিলোৱেই। মই ধুবলৈ নাই দেই, সেইজনীকে ধুৱাম। হয় বোৱাৰী, এইফালে ক'ত থাকে জানো এইবোৰ? একেষাৰতে মাতিলে নাহে। মা, মোক মাতিছিলে। একেষাৰতে মাতিলে কি আহিব নোৱাৰো? মই কাম কৰি আছিলো মা। কি হয় কওকচোন? চাহ ভাল নবনিলে নেকি? তইনো কোনদিনা ভালকে বনাও? আপুনিচোন মই বনোৱা চাহ খাই ভালেই পায়। আজিনো কি হ'ল এনেকুৱা? তোৰ লগত এইবোৰ লেকচাৰ মাৰিবলৈ মই মতা নাই তোক। মোৰ কাপোৰ কেইটামান আছে, ধুই দিবি। এইটো কথাচোন আপুনি মৰমতো ক'ব পাৰে। সদায় সদায় ইমান খং কৰাটো জৰুৰী নেকি? চাব আকৌ BP হাই হৈ যাব। তই বিচাৰ হা? মোৰ BP হাই হোৱাটো বিচাৰ তই? মইনো কেতিয়া ক'লো বিচাৰো বুলি? আপোনাক কিমান খং নকৰিবলৈ কৈছো। তই মানুহজনী হয়ে এনেকুৱা, দেখিলে খং উঠিবলগীয়াই। কি কৰিব আৰু? আপোনাৰ ভাগ্যখনে বেয়া নে মোৰে ভাগ্যখন বেয়া জানো? মানে কি ক'বলৈ লৈছ? তই মোক ইনডাইৰেক্টলি বেয়া বুলি কৈছ? হে হৰি, এইবোৰ কি কথা কয় আপুনি? মই আৰু আপোনাক বেয়া বুলি ক'ব পাৰোঁনে? মই একচুৱেলি এইটো ক'বলৈ বিচাৰিছিলোঁ যে আপোনাৰে ভাগ্যখন বেয়া যে মোৰ নিচিনা বোৱাৰী এজনী পালে। এতিয়া উপায়ো নাই দিয়কচোন, আপোনাৰ ল'ৰাই মোকেই পচন্দ কৰে যিহেতু। সেইটোৱেতো মোৰ ল'ৰাই ডাঙৰ ভুল হয়। ইমান ভোলা ভালা মোৰ ল'ৰাটো ফচাই মাৰিলে মানে। হয় পাই, মই বিয়া হওঁতে আপোনাৰ ল'ৰাই গাখীৰ খোৱা বাচ্ছাটোৰ নিচিনাই হৈ আছিলে যে। সিটো নিজে একো বুজি পোৱাই নাছিলে। মই ফুচুলালো কাৰণে সি মোক বিয়া পাতিলে ন। তই কিন্তু কথা অলপ বেছিকৈ কৈছ। মইতো আপোনাৰ কথাত হয় ভৰ দিছোঁ। সেইটোতো যদি আপুনি বেয়া পায় আৰু মই কি ক'ম মা? ইয়াত ৰখি কথা কৈ থকা দৰকাৰ নাই। যা কাম কৰগৈ। আৰু মোক কাপোৰ ধুবলৈ আছে বুলি কৈছিল নাই? সেয়া আকৌ ইমান খং কৰিছে চাওকচোন। শকত মানে বেছি খং কৰিব নালাগে নহয়। মই কৈছোৱেচোন BP হাই হৈ যাব আকৌ। তেতিয়াতো আপোনালৈ বহুত প্ৰব্লেম হ'ব, যি খাবও নোৱাৰিব। হ'ব দিয়ক, মই গৈছোঁ। ইমান খং কৰিব দৰকাৰ নাই। তাই মোক শকত দেখিলে ইনচাল্ট দিবলৈ আহিছে মোক। ইমান মোৰ নিচিনা শ্লিম মানুহজনী শকত বুলি ক'বলৈ আহিছে? মোৰ নিচিনাবোৰক হেল্ডি বুলি কয়। তহঁতৰ নিচিনা কেটেঙি মেটেঙিবোৰক আনহেল্ডি বুলি কয়, বুজিছ? নহয় মা, হেল্ডি নহয়, ছুপাৰ হেল্ডি বুলি কওক। এইজনী আকৌ মাত মাতিছে। কি হ'ল মুস্কান? ইমান খঙত মোলৈ কিয় চাই আছা? খঙত নাচাই কি মৰমত চাব লাগিছিল নেকি? কিয়? মই কি কৰিলোঁ? আজিচোন মই তোমালোকে ভাল পোৱাবোৰ বনাইছোঁ। তোমাক আমি কৈছিলোঁ নেকি আমি ভাল পোৱাবোৰ বনাবলৈ? অলপো খাই ভাল লগা নাই। নাখাওঁ মই এইবোৰ। ইমান দিনে বনাই আহিছা, বনাব নাজানা নেকি? কিনো কথাবোৰ কওঁ মুস্কান? এইখিনি বনাওঁতে বৰ কিমান কষ্ট হৈছে তই জানো নেকি? ভাত বনাওঁতে একো কষ্ট নহয়। তেন্তে এটা কাম কৰিবা, কাইলৈৰ পৰা তুমিয়ে বনাবা নহ'লে। এতিয়া মোক এনেকৈ ক'বলৈ আহিছা? নহয়, তোমাৰ মতেতো ভাত মুখতে হৈ যায়, চব্জিও মুখতে হৈ যায়, একো তাত কষ্ট নায়েই। তেন্তে কাইলৈৰ পৰা তুমি কৰিবা। ৰ'বাচোন বৌ, মোৰ কিন্তু খাই ভাল লাগিছে দেই। ইমান ধুনীয়াকৈ বনাইছা তুমি চববিলাক। তুমি ভাল পালে কি হ'ব মুন্মি? মুস্কানৰ আকৌ ভাল লগা নাই নহয়। মই এইবোৰ নাখাওঁ, মোৰ কাৰণে বেলেগ কিবা বনাই দিয়া। তোমাৰ যদি বেলেগ কিবা খাবলৈ মন গৈছে নিজেই বনাই লোৱা। আগলৈ গৈ এনেও এইবোৰ শিকিবই লাগিব। মুন্মি তই কিবা এটাতো ক। মই আজিলৈকে একো বনাই পোৱা নাই, মই কিয় বনাম? বা, বৌয়ে একো বেয়া কথা কোৱা নাই। বৌয়ে ইমানখিনি অলৰেডি বনালেই, তাৰ পাছতো আকৌ তোৰ কাৰণে কৰিব নেকি? তোৰ যদি এয়া খাবলৈ মন নাই বেলেগ কিবা বনাই ল'গৈ নিজে। তইতো সদায় বৌৰ ফালে ক, মই কাৰো ফালে নকওঁ। যিটো সঁচা সেইটোত মাত দিওঁ। মোৰ ভণ্টিকো নিজৰ ফলীয়া কৰি ল'লা ন? দাদাকতো কৰিলাই, কিন্তু মোক আৰু মাক তোমাৰ ফলীয়া কেতিয়াও কৰিব নোৱাৰা। তোমাক মই মোৰ বৌ হিচাপে কেতিয়াও একচেপ্ট কৰিবই নোৱাৰোঁ। হ'ব দিয়া, মোক একচেপ্ট কৰিবলৈ মই জোৰ জবস্তি কৰিব নোৱাৰোঁ নহয়। তোমাৰ দাদাই মোক বহুত আগতে একচেপ্ট কৰিলে, সেইটোৱে মোৰ কাৰণে বহুত। তোমাক আৰু মাক মই যিমান চেষ্টা কৰিলেও সুখী কৰিব নোৱাৰোঁ। সদায় কিবা এটা নহয় কিবা এটা খুঁত থাকিবই। মা, মা, এইফালে আহাচোন। বৌয়ে মোক কি শুনাই আছে চোৱা। কি হ'ল? মোৰ ছোৱালীজনী কি শুনাইছ? তই সদায় এনেকুৱা কৰ। মোৰ ছোৱালীজনী সদায় দুখ দিয়। মা, তুমি আহি চিধা বৌক গালি দিছা যে? কথাটো কি হ'ল সেইটোতো শুনি লোৱা। কাৰ ভুল আছে একো নজনাকৈ চিধা বৌক গালি পাৰিবলৈ ষ্টাৰ্ট কৰিছা। মুস্কানৰ কেতিয়াও ভুল হ'ব নোৱাৰে, এইজনীয়ে ভুল হ'ব লাগিব। মা, চোৱা আকৌ, এইবোৰ মই নাখাওঁ বুলি কৈছোঁ, মোক বেলেগ কিবা বনাই দিবলৈ কৈছোঁ, সেইটাতো মোক কথা শুনাই আছে। আৰু কি কৈছে জানানে? মই বোলে নিজেই বনাব লাগে। এতিয়া মোক বোলে বনায়ো নিদিয়ে একো। বৌয়ে একো বেয়া কথা কোৱা নাই। তোক কি কৈছে তই নুশুন যে? মা, ইহঁতি ভাল পোৱাবোৰে মই ৰান্ধিছোঁ, আপুনিও খাই ভাল পায়। ভাত দিওঁতে যদি নাখাওঁ বুলি ক'লেহেঁতেন তেতিয়া চাগে মই কিবা এটা বনায়ো দিলোহেঁতেন। কিন্তু সেইখিনি এতিয়া চোৱা হ'ল, অলপ খাই তাই খাবলৈ মন নোযোৱা হৈ গ'ল। খানা এনেকৈ ৱেষ্ট কৰাটো ভাল নহয়। তোৰ জ্ঞান বিচৰা নাই। মোৰ ছোৱালীয়ে যি খাবলৈ বিচাৰিছে তাক বনাই দে। তাই বেলেগ খাবলৈ বিচাৰিছে, মই ভাবোঁ তাই নিজেই বনাব লাগে। পাছত এখন ঘৰলৈ যাব, তেতিয়াতো কৰিবই লাগিব। মোৰ ছোৱালীয়ে কেতিয়াও একো কাম নকৰে। হয় নেকি? আপোনাৰো চিন্তাধাৰাবোৰ বহুত বেলেগচোন মা। আপুনি নিজৰ ছোৱালীজনীক বেলেগ এখন ঘৰলৈ বিয়া দিয়াৰ পিছত তাইক কাম কৰাবই নিবিচাৰে। কিন্তু ময়োতো বা কাৰোবাৰ ছোৱালী হয়। তোক মই যি কৈছোঁ শুনিবিনে? প্লিজ মা, বাৰে বাৰে বৌক ধমকি দিয়া বন্ধ কৰা। কিমান আৰু এনেকুৱা কৰিবা? বৌ বিয়া হোৱাৰ পৰা কেৱল এইবোৰে দেখি আহিছোঁ।
দাদাক বৌয়ে একো নলগাই বুলিহে আমাৰ ঘৰখন ঠিক হৈ আছে বুজিছা। দেখিছা মা, এইজনীয়ে মুনমিকো নিজৰ ফলীয়া কৰি ল'লে। মই কোন হয় কাৰোবাক মোৰ ফলীয়া কৰিবলৈ? তাই মোক বুজি পাই সেইটো কাৰণে মোৰ হৈ মাত মাতে। তই মোৰ ছোৱালীজনী শেষ কৰিছ, শিকাইছ তই মনে মনে। নহ'লে এনেকে কেতিয়াও মাতে নেমাতে। খোৱা সময় কোনো শান্তি নাই ন? তোমালোকৰ সদায় কিবা এটা নহয় কিবা এটা ইছ্যু ওলাই। নাখাওঁৱে আৰু যাওঁগে উঠি। দেখিছো নহয়, তোৰ কাৰণে মোৰ ছোৱালীয়ে ভাত নোখোৱাকৈ উঠি গ'ল। সঁচাকে মা, মোৰ কাৰণে উঠি গ'ল তাই, তোমাৰ কাৰণে উঠি গ'ল। মই কওঁতে যদি মোক কিবা এটা বনাই দিয়া হ'লে এইবোৰ নহয়। মই কওঁতে তুমিও যদি নিজে কিবা এটা বনাই ল'লাগেহেঁতেন তেতিয়াও এইবোৰ নহয়। বাৰু, মোৰো ভোক লাগিছে, ময়ো ভাত খাওঁগৈ। সদায় বেলেগৰ কাৰণে চিন্তা কৰোঁ, কেতিয়াবা নিজৰ কাৰণেও ভাবিব লাগে। দেখিছা মোক কেনেকে চলাইছে? আজিকালি মুখখন অলপ বেছিকেই চলিছে। দাদাই চল দিছে আকৌ, নহ'লেনো এনেকুৱা হ'ব পাৰেনে? তুমি একো কামেই নকৰিবা বুজিছা, একো কাম নকৰিবা। তোমাৰ যি কাম থাকে চব দি দিবা কৰিবলৈ। তাৰ পাছত চাম কেনেকে ইমান মুখ চলাই। তোৰ ককাইৰে এই বিপৰীতে একো কথাই শুনিব নিবিচাৰে নহয়। ক'ত শুনিব পাৰিব? নিজৰ ফলীয়া কৰি ল'লে ভালকে। কাম কৰাইছোতো, কালিৰ পৰা মোৰ কাপোৰ ধুৱাইছো। মোক নকলা কিয়? মোৰ কাপোৰখিনিও দিলোহেঁতেন ন ধুবলৈ। দিবি, কাইলৈৰ পৰা তয়ো দিবি। হ'ব মা, যোৱাচোন মোৰ কাৰণে কিবা এটা বনাই দিয়াগে। ৰ বনাই দিওঁগৈ। মই আকৌ এজনী নিচিনা হ'ব নোৱাৰো, এনেকে কাৰোবাক ভোকত থ'ব নোৱাৰো কেতিয়াও। সদায় একেখিনি কথা শুনি আমনি লাগে। আগতেতো একো উত্তৰো দিয়া নাছিলোঁ, আজিকালি উত্তৰ দিবলৈ লৈছোঁ। যিমানেই মনে মনে সহ্য কৰি যাম সিমানেই ইহঁতি চল পাব। সদায় এইটোৱে ভাবোঁ, আজি মোৰ কামত একো ভুল নেদেখুৱালে হয়। মই যি কৰোঁ তাত মা সুখী হ'লেই হয়। আজি 2 বছৰ ধৰি একোৱেই সলনি হোৱা নাই। কিমান আৰু মই চেষ্টা কৰি থাকিম? কেতিয়াবা বৰকৈ ভাগি পৰোঁ, দুখ লাগে। নিজৰ মা দেউতালৈ বৰকৈ মনত পৰে। মাৰ মৰম পোৱা চাগে মোৰ সৌভাগ্যই নাই। সৰু হৈ থাকোঁতে মা ঢুকালে। মাহীমাটো সদায় মাহীমাই হয়, ক'তনো নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰে। ভাবিছিলোঁ মানুহজনৰ মাকৰ পৰাই সেই মৰম পাম, মাকৰ মৰম পাম। কিন্তু এতিয়া এইগৰাকীটো মাহীমাতকৈ হাতছাৰ। বহুত ভাবোঁ আকাশক কথাবোৰ কম, মই কিমান মনত দুখ পাই থাকোঁ কম, কিন্তু কেতিয়াও ক'ব নোৱাৰোঁ। ঘৰখনৰ কথা ভাবোঁ, কিন্তু আৰু কিমান দিন এনেকৈ থাকিম বাৰু? কিমান অকলশৰে কান্দি থাকিম? বৰ আমনি পাইছোঁ অ'। তুমি ইমান দিনে এইবোৰ মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? আকাশ, তুমি কেতিয়া আহিলা? মই সকলোবোৰ শুনিলোঁ। ইমান দিনে তুমি এইবোৰ লুকুৱাই ৰাখিছিলা? তুমি কি ভাবিছিলা মই যদি এইবোৰ গম পাওঁ মই তোমাক খং কৰিম, এৰি দিম? কোনো ল'ৰাই মাক আৰু ভনীয়েকৰ এগেইনষ্টত একো শুনিব নিবিচাৰে। কিন্তু মই সেই কোনো ল'ৰাৰ ভিতৰত নপৰোঁ। আৰু তুমি নকলেও মই 2 দিনমানৰ পৰা এইবোৰ নটিচ কৰি আছিলোঁ। ৰ'বা, মই আজিয়ে চবৰ লগত কথা পাতিম। প্লিজ এনেকুৱা নকৰিবা। এইবোৰৰ ব্লেম মোৰ তালৈকে আহিব। আৰু অলপ সময় দিওঁচোন, মোক ভাল পায়ে বা তেওঁলোকে আঁকোৱালি লয় বা। কস্তুৰী, আমি বিয়া পতা 2 বছৰ হৈ গ'ল, আৰু কিমান ৱেইট কৰিবা তুমি? মই এতিয়াহে বুজিছোঁ, ইমান দিনে তোমাক একচেপ্ট কৰিলোঁ বুলি মায়ে মানে এক্টিংহে কৰি আছিল। ৰ'বাচোন, তেনেকুৱা একো নহয়। এনেই যি নাভাবিবা, তেওঁক মই নিজৰ মা বুলি ভাবোঁ। মাকে জীয়েকক ক'বই আৰু কিবা কিবি। তুমিহে তেওঁক নিজৰ মা বুলি ভাবা, কিন্তু তেওঁ তোমাক নিজৰ ছোৱালী বুলি নাভাবে। সেইটো কাৰণেতো তোমাক ইমান দুখ দি থাকে। কিন্তু মই বেয়া পোৱা নাই, একো নাই। কেতিয়াবা দুখ লাগে আৰু সেই বুলি। তোমাৰ লগততো মুস্কানেও ভালকে বিহেভ নকৰে। তাই তোমাতকৈ সৰু হয়, তোমাক সন্মান কৰিব লাগে। সন্মান কাৰোবাৰ পৰা খুজি লোৱা নাযায়। খুজি ল'বলৈ কোৱা নাই, কিন্তু বয়স হিচাপে তোমাক সন্মান কৰিব লাগে। তুমি মোৰ লগত আছা নহয়, তুমি মোক ইমান ভাল পোৱা, মৰম দিয়া। বাকীবোৰ চব মই পাহৰিয়ে যাওঁ। আৰু আজি কোনোবাই কিবা ক'লে বুলি মই মন বেয়া কৰা নাই। নিজৰ মালৈ বৰ মনত পৰিছিল, সেইটো এটা ৰিজন হয় যাৰ কাৰণে মই মন বেয়া কৰিছোঁ। মোক তুমি কিমান থাকি দিবা কোৱাচোন? তুমি এতিয়ালৈকে মোৰ লগত এইবোৰ একোৱেই শ্বেয়াৰ কৰা নাছিলা। মই কি এজন ভাল হাজবেণ্ড বনিবই পৰা নাই নেকি? তুমি মোক বিশ্বাসৰ যোগ্য বুলি নাভাবা নেকি? তুমি এনেকুৱা কথা ক'লে মই কিন্তু চিঞৰি কান্দিম। মই কৈছোঁচোন মালে মনত পৰিছিলে বুলি। হ'ব নেকান্দিবা, কিন্তু মই আজি তোমাৰ কথা নুশুনো। মাক বাৰু মই এতিয়া একো নকওঁ, কিন্তু মুস্কানৰ লগত মই কথা পাতিব লাগিব। এদিন তাইওতো এখন ঘৰলৈ যাব। এতিয়াই যদি ডাঙৰ কেনেকে বিহেভ কৰে নাজানে, পাছত কি হ'বগৈ? তাই সংসাৰ কেনেকে চম্ভালিব? পাছলে ভাল হৈ যাব, তুমি এতিয়া একো ক'ব নালাগে। কথাতে কয় নহয়, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। মই এতিয়াই তাইক ৰখাব লাগিব এইবোৰত। মই ককায়েকৰ দায়িত্ব পালন কৰিব লাগিব। পাছত আমাৰ একো ক্ষতি নহয়, ক্ষতি তাইৰ হ'ব। হ'ল আৰু এতিয়া আকৌ গোটেইখিনি দুখ মোৰ গালৈকে আহিব, আৰু মই কান্দি থাকিবলৈ নাই। যোনে যি কৈ থাকিব, মই কিবা পঠোৱা নাই নহয় কগে যা বুলি। দাদা, তই আহিলি ভালেই কৰিলি। তোৰ লগত মোৰ কথা অলপো আছিলে। তোৰ লগত কথা পাতিবলৈ মই ইয়ালৈ অহা নাই। কি হ'ল দাদা, ইমান খঙত আছ যে? মই মুস্কানক 2টামান কথা ক'বলৈ আহিছোঁ। মানুহজনীয়ে লগালে চাগে কিবা?
কি মানুহজনী ক'বলৈ আহিছ? তেওঁ তোৰ বৌৰে হয়। তই ক'লে মোৰ বৌ হৈ নাযায়। মই কেতিয়াও বৌ হিচাপে একচেপ্ট নকৰোঁ। মুস্কান, তই ডাঙৰ হলি, এতিয়াতো ভালকে বিহেভ কৰিবলৈ শিকিছা। আগলে তয়ো এখন ঘৰ চম্ভালিব লাগিব, এখন সংসাৰ চম্ভালিব লাগিব। এইটো এটিটিউডত তই একো কৰিব নোৱাৰিবিগে। তই মোক শিকাব নালাগে। কি কৰিব লাগে, কেনেকে কৰিব লাগে মই চব জানো। মোৰ মায়ে চব ভালকে শিকাই থৈছে। তাকেই দেখিছোঁ কিমান ভাল শিকাইছে। মই তোক ক'বলৈ আহিছোঁ যে নেক্সট টাইম বৌৰ লগত বেয়া বিহেভ নকৰিবি, নহ'লে কিন্তু মোতকৈ বেয়া কোনো নহ'ব। তাই মুন্নিও বৌয়েক হয়, মুন্নিয়েতো কেতিয়াও বেয়াকে নকয়। কাৰণ মুন্নিক তেওঁ নিজৰ ফলীয়া কৰি দিলে, মোক কেতিয়াও কৰিব নোৱাৰে। মই বেলেগৰ কথাত ভুল যোৱা মানুহ নহয়। মুন্নি, তই কচোন আজি কি হ'ল? বৌয়ে আজি দিনত খাবলৈ বৰ ধুনীয়াকৈ বনাইছিলে। মইতো খাই ভালেই পালোঁ, কিন্তু বায়ে খাই ভাল নাপালে মানে। সেইটোকে বৌক খঙত ক'লে। তাৰ পাছত নতুনকৈ বেলেগ কিবা বনাই আনি দিবলৈ কৈছিলে, আৰু বৌয়ে বনাই নিদিওঁ বুলি ক'লে। সেইটো কাৰণে মা আৰু বায়ে বৌক বহুত কিবা কিবি শুনালে। ইমান সৰু কথাটোৰ কাৰণে? সৰু কথা? মই কিবা এটা কৈছোঁ, বৌয়ে মোৰ কথা শুনিব লাগে নাই? উল্টাই মোক জ্ঞান দিবলৈ আহিছে। মোৰ সেইটো খাবলৈ মন যোৱা নাই আকৌ। বেলেগ কিবা বনাই আনি দিলে হয়। তোৰ যদি তাই বনাই দিয়াখিনি খাবলৈ মনেই নাছিলে, তই নিজে বেলেগ কিবা বনাই নললি কিয়? এতিয়া বৌ থাকোঁতে মানে মই কাম কৰিম? কিয়? তোৰ হাত নাই? দাদা, মই আজিলৈকে একো কাম কৰি পোৱা নাই। মায়ে মোক আজিলৈকে একো কাম কৰিবলৈ দিয়াই নাই। কিন্তু এতিয়া কৰ, সৰুটো হৈ থকা নাই। কিমান ডাঙৰ হ'লি নিজে গম পোৱা নাই নেকি? মই এতিয়াও সৰুৱে হৈ আছোঁ, অলপো ডাঙৰ হোৱা নাই। আৰু এইবোৰ লেকচাৰ দিবলৈ আছে যদি ইয়াৰ পৰা যা, নিজৰ সময় নষ্ট কৰি নাথাক। মই যি কৈছোঁ তোৰ ভালৰ কাৰণে কৈছোঁ, তোৰ ভাল ভাবি কৈছোঁ। মোৰ কাৰণে অকল মোৰ মায়েহে ভাল ভাবে, বেলেগ কোনেও ভাল ভাবিব নোৱাৰে। দেখিছোঁ কিমান ভাল শিকাইছে, কিমান ভাল তই ভাবিছ। তই আহি ইয়াত আছহি যে, কি লাগি আছ তহঁতি? মা চোৱাচোন, দাদাই কি কথা কৈ আছে। বৌয়ে দাদাক কথা লগালে, সেইটো কাৰণে এতিয়া সি মোক গালি পাৰিবলৈ আহিছে। তাই মোক একো লগোৱাৰ দৰকাৰ নাই। মই সকলোবোৰ বহুত দিনৰ পৰা নটিচ কৰিয়ে আছিলোঁ। সেই শুনটো, তই অফিচৰ পৰা আহিছহে, ইমান খং কৰিব নাপায় নহয়। এইবোৰ সৰু সৰু কথাতে কিনো খং কৰি থাকিব লাগে বাৰু তই? এইবোৰ একো সৰু কথা নহয়। তাই এইখন ঘৰলৈ অহা 2 বছৰ হ'ল, কিন্তু 2 বছৰে তাইৰ লগত কেৱল এইবোৰে চলি আছে। মই তাইৰ লগত সুখী আছোঁ, তাই গোটেই ঘৰখনক সুখী কৰিবলৈ চেষ্টা কৰিছে। সেইটো ইনাফ নহয় নেকি? তাই আৰু কি এনেকুৱা কৰিব যাৰ কাৰণে তহঁতি সুখী হবি? দাদা, তহঁতি বুলি নকবি দেই। মই হ'লে এইবোৰত নপওঁ। মইতো মোৰ বৌক বহুত ভাল পাওঁ। মোৰ কাৰণে সেইজনী বৌয়ে বেষ্ট। মুন্নিকটো পাঠ পঢ়াই নিজৰ ফালিয়া কৰিয়ে ল'লে। তাইতো অকল এতিয়া বৌয়েকৰ গুণগানেই গাই থাকে। কাৰণ তাই ভাল হয়, সেইটো কাৰণে তাই গুণগান গায়। মই তোমাক কৈছোঁ, তুমি এইবোৰ মুস্কানক ভাল শিক্ষা দিয়া নাই। এদিন তাইও গৈ বেলেগ কাৰোবাৰ বোৱাৰী হ'ব। এইবোৰ বিহেভ যদি নেৰে, পাছত বহুত ডাঙৰ প্ৰব্লেম হ'ব। হয় দে, মই তাইক বুজাম নহয়। যাচোন যা তই। বুজি যাবি সময় থাকোঁতে, নহ'লে পাছত পস্তাই থাকিব লাগিব। তই তাৰ মুখে মুখে কিয় ক'ব লাগে হা? ককায়েৰে হয় তোৰ। ককায়েৰে হয় বুলি কি যি টি কথা ক'ব নেকি? মানুহজনীয়ে তাক লগাই ফুৰিছে আকৌ, খাই পেলালে ইয়াৰ মগজটো। সেইটো কাৰণে মোক এইবোৰ কথা কৈ আছেহি। আৰু তুমি মোক এনেকৈ কৈছা যে, তাক একো এটা নকলা কিয়? যি টি ক'ব নোৱাৰি নহয়, সিয়ে ইমান দিনে খুৱাই আছে। কিবা এটা বেছি বেয়াকৈ কৈ দিম, ঘৰৰ পৰা ওলাই গ'লে খাবি তহঁতি। চি মা, কিমান স্বাৰ্থপৰ তুমি। দাদাই একো বেয়া কথা কোৱা নাই, তুমি বাৰ মগজটো শেষ কৰি পেলালা। হ'ল আৰু এইজনী, মনে মনে থাক তই। তোৰ বৌয়ে তোৰ মগজটো শেষ কৰি পেলালে। বৌয়েকৰ চমচা এইজনী, সেইটোৱে বেটাৰ নেকি? তোমালোকৰ টিমততো মই কেতিয়াও নোসোমাওঁ, কাৰণ মই মোৰ ফিউচাৰটো বেয়া কৰিব নিবিচাৰোঁ। মা, তুমি সলনি হ'বা, নহ'লে তোমাৰ কাৰণে বায়ে এদিন পস্তাব লাগিব। কিয় জানো এইবোৰৰ লগত লাগি আছোঁ, শুইহে থাকোঁগৈ মই। এইজনী আজি বাৰু কি বনাওঁ? চবৰে মুডটো কিবা ভাল নিচিনাই লাগিছে। ভাল কিবা এটাই বনাব লাগিব। ইহঁতৰ মুডটো টেষ্টিয়া নিচিনাহে, মোক দেখাৰ লগে লগে ৰং সলনি হৈ যায় নহয় আকৌ। তথাপিও হয়তো মোৰেই মানুহ। কালি মোৰ এগেইনষ্টত দাদাক বহুত কথা লগালা ন? ইমান ফাল্টু কাম মই কৰি নাথাকোঁ মুস্কান। মোৰ আগত ইমান ভাল বনাৰ দৰকাৰ নাই। মইতো বনিবলৈ চেষ্টাও কৰা নাই। বনিবলৈ চেষ্টা কৰিলে হ'ব নোৱাৰা। কি মুস্কান, একেটা কথা কি কৈ আছা? মইতো বনিবলৈ বিচৰাই নাই। তোমাৰ দাদাই মই যেনেকুৱা হয় তেনেকৈ একচেপ্ট কৰি লৈছে আৰু। বেলেগৰ কাৰণে মইনো কি নিজৰ সলনি কৰিম? আৰু যোনবিলাকে বুজিবলৈ চেষ্টা নকৰে, তেওঁলোকৰ কাৰণেতো একেবাৰে নোৱাৰি এইবোৰ কৰিবলৈ। হ'ব, বেছি লেকচাৰ দিব নালাগে। তুমিয়েচোন আহিছা লেকচাৰ দিবলৈ, মইতো দিবই লাগিব। তুমি কথা কৈ থাকিলে মই যদি উত্তৰ নিদিওঁ, তেতিয়াতো ভুল মোৰ গাতেই হ'ব। তুমি নিজকে ভাবা কি বাৰু? প্ৰথমতেতো মই নিজকে মানুহ বুলি ভাবোঁ, তাৰ পাছত ভাবোঁ মই এগৰাকী নাৰী বুলি। ইমানেই যথেষ্ট নে আৰু কিবা আগলৈ শুনিবলৈ বিচাৰা? মই এইবোৰ সুধিছোঁ নেকি? তো যি সুধিছা তাকেইতো মই উত্তৰ দিছোঁ। তুমি ইয়ালৈ আহিলে ভালেই কৰিলা। কোৱা, আজি তুমি কি খাবা? তোমাৰ পচন্দে বনাম মই। মোৰ কাৰণে মায়ে বনাই দিব, তুমি বনোৱা মই নাখাওঁ। এইটো কাৰণেও আৰু মাক ক'বানে? মই আছোঁ নহয় চাকৰণীজনী। কোৱা।
এখন ঘৰ বোৱাৰী হ'লেতো গোটেইখিনি কাম বোৱাৰীয়ে কৰিব লাগে বুলি লিখা আছে, তোমাই কৰিব লাগিব। চিন্তা নকৰিবা, তোমাৰ যদি আজি খাই বেয়াও লাগে মই আকৌ এবাৰ বনাই দিম। ইমান বেছি কথা কোৱা প্ৰয়োজন নাই। মই বেলেগ কিবা এটা ক'বলৈ আহিছিলোঁ। কাইলৈ মোৰ বয়ফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ মাক আমাৰ ঘৰলৈ আহিব। বহুত ভাল ভাল কিবা কিবি বনাব লাগিব। হয় নেকি? এইটোচোন বৰ ভাল কথা। উফ, এটা কাৰণে ভাবি ভাল লাগিছে, কাইলৈ আৰু মই আৰাম পাম। চবটো তুমি বনাবাই ন? হ'বলগীয়া হাজবেণ্ডক আৰু হ'বলগীয়া শাহু মাক তুমি বনোৱা কিবা খোৱালে ভাল হ'ব ন? মই এতিয়াও একো নবনাওঁ আৰু আগলৈও একো নবনাওঁ। চব তুমিয়ে বনাব লাগিব। আৰু তেওঁলোকৰ আগত কি ক'বা? তোমাক যদি সোধে এইবোৰ কোনে বনাইছে বুলি, মই কেতিয়াও মিছা কথা নকওঁ। কৈ দিম সঁচা কথা কোনে বনাইছে। আৰু মই কাইলৈ ডাইৰেক্টলি কৈও দিম যে মই ঘৰৰ একো কাম কৰিবলৈ নাই, ৰাণীৰ দৰে খাম আৰু শুম। মুস্কান, তুমি মোক বৌ বুলি একচেপ্ট নকৰা, কিন্তু মই তোমালোকক সদায় নিজৰ বুলি ভাবি আহিছোঁ। নিজৰ বুলি ভাবি এটা এডভাইচ দিওঁ, এইবোৰ জিদ নধৰিবা। নিজৰ ঘৰখনত কাম কৰাটোনো কি ডাঙৰ কথা, কি লাজৰ কথা? অফিচাৰ কৰিও মানুহে নিজৰ ঘৰত কাম কৰে, আমিতো তেনেই সাধাৰণ মানুহ। তোমাক মই কিবা এডভাইচ বিচাৰিলোঁ, কিবা ছাজেশ্যন বিচাৰিলোঁ? নাই বিচৰা। সেইটো কাৰণে তোমাৰো ক'বৰ দৰকাৰ নাই। মোৰ ক'বলৈ মন যোৱাটোতো মই কমেই। যদি শুনিব মন নাযায় তুমি কাণখন বন্ধ কৰি ল'ব পাৰা বাৰু। যিমান পাৰোঁ মই সিমান জ্ঞান দিম। লোৱা নোলোৱা তোমাৰ কথা আৰু। মোৰ আগত ইমান ভাল বনি লাভ নাই। ইমান ভাল হোৱা হ'লে কালি দাদাই মোক ইমানখিনি কওঁতে মাজত আহি ৰখালাহেঁতেন। মই মানে ককাইক ভনীয়েকৰ মাজত সোমাবলৈ বৰ বেয়া পাওঁ জানানে? পাছত আকৌ সেইটোতো আকৌ ক'বা নহয়, দাদা আৰু মোৰ মাজত কথা চলি আছে, তই সোমাবলৈ কোন বুলি। আগতে শুনি থৈছোঁ দিয়া, মই ইয়াত কথা লেকচাৰ দিবলৈ অহা নাই। যি ক'বলৈ আছিলে ক'লোঁ। ভালে ভালে সকলোবোৰ হ'ব লাগিব। বেচেৰি কি কম নকমকৈ শেষাই কৈ থৈ গ'ল আৰু। মায়ে বেয়া কৰিলে, তাই একো দুখ নাই, সেইটো কাৰণে বেয়াও পাব নোৱাৰোঁ নহয়। মুন্নি সৰুৰ পৰা হোষ্টেলত থকা, সেইটো কাৰণে মানুহৰ লগত কেনেকৈ কি বিহেভ কৰিব লাগে বহুত ভালদৰে জানে। পাছত কিন্তু মোৰ ছোৱালী হ'লে মই কেতিয়াও এনেকুৱা হ'বলৈ নিদিওঁ। সৰুৰ পৰাই চব শিকাম, কামো শিকাম। ঘৰৰ কাম কৰিব জনাটো একো লাজৰ কথা নহয়। আপোনালোক যে আহিলে মোৰ মনটো বৰ ভাল লাগি আছে। আপোনালোকক লগ পাই আমাৰো বৰ ভাল লাগিছে। এইটো আগৰ পৰাই মুস্কানৰ কথা কৈ থাকে। মই কওঁ নহয় বোলো লগ কৰাই দিবি, আমাৰ ঘৰলৈকে কেতিয়াবা লৈ আনিবি। ই বোলে নহয়, এইবোৰ নকৰোঁ, একেবাৰে বিয়াৰ কথা পাতিবলৈহে যাম আৰু। এইগৰাকী আপোনাৰ বোৱাৰী ন? হয়, বোৱাৰী। ভালনে আপোনালোকৰ? অঁ, আমাৰ ভালেই আৰু। বৌ, দাদা নাই নেকি? দাদা ইমাৰ্জেঞ্চিত যাবলগীয়া হ'ল। তেওঁ অফিচ আজি নাযাওঁ বুলিয়ে কৈছিলে, কিন্তু উপায় নাই, বছে মাতিলেতো যাবই লাগিব। হয় দিয়া, বৰ দিগদাৰো এইবোৰ। এই চাকৰি কৰাতকৈ বিজনেছ কৰাই ভাল জানানে? আপুনি একদম ঠিক কথা কৈছে। বিজনেছ কৰিব জানিলে বহুত ভাল হয়, কিন্তু আমাৰ এইজনৰ আকৌ বিজনেছৰ নলেজ একেবাৰে নাই নহয়। সেইটো বাৰু হয়, নাজানিলে লছো হয় নহয়। ৰ'ব মই চাহ আনোগৈ। অঁ, তুমি চাহ কিয় আনিবা আকৌ? কিয় মা, আপুনি চাহ নাখায় নেকি? তেন্তে জুচে আনক। চব খাম, চাহো খাম, ভাতো খাম, কিন্তু বৌৰ হাতৰ নহয়, তোমাৰ হাতৰ খাম। অ', তেন্তে আপুনি চাগে একো নোখোৱাকৈ যাব লাগিব। ভণ্টি এনেকৈ কিয় কৈছা? কিয় এনেকৈ কিয় কৈছা? মুস্কান, তুমি কি কৈছা কিবা বুজি পাইছানে? আপোনালোকে বেছি চিৰিয়াছ হৈ গ'ল। মানে মইতো একো বনাব নাজানোৱেই, সেইটো কাৰণে কৈছোঁ। আমাৰ ঘৰত চব কাম বৌয়ে কৰে। ঘৰত কাম কৰাটো কিবা বেয়া কথা নেকি? নিজেই খানা বনাব জনাটো বেয়া কথা নেকি? মইতো এইবোৰ নাজানো। ঠিক আছে, মই থকালৈকে বাৰু ময়ে বনাম। এদিনতো ময়ো পৃথিৱীৰ পৰা বিদায় ল'ম, তাৰপাছত কি হ'ব? মোৰ ল'ৰাই তোমাক বনাই খুৱাব লাগিব নেকি? অঁ, খুৱাব লাগিবতো, মইতো বনাবলৈ নাই। ছোৱালী হ'লো বোলে বনাব লাগে বুলি কথা নাই নহয়। মুস্কান, তুমি মোৰ মাৰ লগত এনে কথা পাতিছা যে? শুনটো, মোৰ লগত কথা পাতিবলৈ দে আজি। ইয়াত মোক চিঞৰিবলগীয়া কি কথা আছে? মইতো ঘৰৰ একো কাম কৰিবলৈ নাই। তোমাৰ মায়ে কি ঘৰত কাম নকৰে? কৰে, কিন্তু মই নকৰোঁ। ৰ'বচোন, বিয়ালৈ এতিয়াও সময় আছে নহয়, শিকি যাব কাম কৰিবলৈ। নাই দেই, মই একো শিকিবলৈ নাই। মই কৈছোঁৱেই মই একো কাম নকৰোঁ বুলি। আপুনি আছে আপুনি কৰিব, আপোনাৰ ছোৱালী আছে আপোনাৰ ছোৱালী কৰিব। অ', তুমি এনেকৈয়ে ভাবা মানে? আপুনি মানে আপোনাৰ ছোৱালীক এয়ে শিক্ষা দিছে, ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটোও নাজানে? ৰ'বচোন, তেনেকৈ একো নহয়। মোৰ ছোৱালী বৰ ভাল হয়, জানে ডাঙৰক সন্মান কৰিবলৈ। যদি মই আপোনাক সন্মান কৰিব লাগে, আপুনি মোক সন্মান কৰিব লাগে। ক'তো লিখা নাই নহয় সৰুহে ডাঙৰক সন্মান কৰিব পাৰে বুলি। মই তোমাৰ লগত কিবা বেয়াকৈ কথা পাতিছোঁ? খং কৰিছোঁ কিবা নে গালি দিছোঁ? এনেকৈও কথা নাপাতিব মোৰ লগত। বৌ, এইজনী আকৌ কি হৈছে? ইমান দমত কথা কৈছে যে? মই কৈয়ে আছোঁ ভণ্টি, মোৰ কথা শুনিলেহে। মুস্কান, কেনেকৈ কথা পাতিছা তুমি মোৰ মাৰ লগত? আজি প্ৰথম লগ পাইছা ন? আজি প্ৰথম লগ পাইছোঁ, সেইটো কাৰণে মই ইমান ভালকৈ ভদ্ৰকৈ কথা পাতিয়ে আছোঁ। তেওঁ অথনিতে কি কৈ আছে মোক? আপুনি কওকচোন, মই কি বেয়া কথা কৈছোঁ? নিজৰ ঘৰখনত কাম এটা কৰিব জনাটো বেয়া কথা নেকি? মইতো তাইক গৈ গোটেই ঘৰখনত কাম কৰাম বুলি কোৱা নাই।
মই কৈছো তাইৰ কাৰণে, তাইৰ নিজৰ মানটোৰ কাৰণে কিবা এটা বনাব জনাটো কি ডাঙৰ কথা। সেইটো মোক কোৱাতকে আপোনাৰ ল'ৰা শিকাওক, সি বনাব জানিলে হৈ যাব। পাছত মোৰ বোৱাৰী কষ্ট নহওক বুলি মোৰ ল'ৰাক মই শিকাই থৈছো, কিন্তু সি অফিচ যায়, কাম কৰে নিজৰ। তাৰ পাছত সদায় আহি এই দুইটাৰ কাৰণে খানা বনাব নোৱাৰে নহয়। তুমি কি তাৰ দুখ কষ্ট একো নুবুজিবা নেকি? মই মোৰ নিজৰ লাইফটো যেনেকে মন যায় তেনেকে যাব বিচাৰো। মুস্কান, এইটো ৰূপ তুমি লুকুৱাই ৰাখিছিলা? তুমি এনেকুৱা বুলি জনা হলে মই মোৰ মাক ইয়াত বিয়াৰ কথা পাতিবলৈ নানিলোহেঁতেন। মানে তুমি কি ক'বলৈ বিচাৰিছা? তুমি মোক ছাপোৰ্ট কৰিব লাগে, মই একো বেয়া কথা কোৱা নাই। ৰ'বচোন ৰ'ব, কথা বতৰা পাছতো পাতিম। কিবা এটা খাই লওক। একো খাবলৈ নাই ইয়াত। অহাতে মোৰ ডাঙৰ ভুল আছিল। মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয়। আপুনি কি ক'বলৈ বিচাৰিছে? মই আপোনাক ভাল ব্যৱহাৰ কৰা নাই? বাই দ্য ৱে, আপুনি মোক ইমান কুৱেশ্যন কৰিছে কিয়? মই আপোনাৰ ল'ৰালৈ বিয়া হ'ম, আপোনালৈ বিয়া নহওঁ। আৰু বিয়াৰ পাছত আমি বেলেগকৈ থাকিম। বাহ, তুমিচোন বহুতখিনি ভাবিলা। মই এনেকুৱা মানুহ নহয় যে বোৱাৰী আৰু নিজৰ জীৰ মাজত ভেদভাৱ কৰিম। মোৰ ছোৱালীক যেনেকে মৰম কৰোঁ, মোৰ বোৱাৰীকো তেনেকে মৰম কৰিম। কিন্তু তোমাক কোনোবাই কেনেকে মৰম কৰিব পাৰিব? বিয়াৰ নোহোৱাৰ আগতে কেনেকৈ বেলেগ হোৱা সেইটোৱে ভাবি ল'লা। মা, ব'লা আমি ইয়াৰ পৰা যাওঁ। মই তোমাক ইয়ালৈ আনি বহুত ডাঙৰ ভুল কৰিলোঁ। কি ক'লা? ভুল কৰিলা? তুমি মোক একো কথাই নকবা। মই জানিছিলোঁ তুমি কেনেকুৱা, কিন্তু তথাপিও ভাবিছিলোঁ এদিন নহয় এদিন তুমি সলনি হ'বা। তোমাৰ বৌৰ পৰা কিবা শিকিবা বুলি ভাবিছিলোঁ মই। বৌ কিমান ভাল হয়। মুন্নিৰ বাদ দি তোমালোক দুয়োগৰাকীয়ে তেওঁক কেতিয়াও বুজিবলৈ চেষ্টাই নকৰা, বেয়া ব্যৱহাৰ কৰা। চব জানো এইবোৰ মই। তথাপিও তোমাক ভাল পাওঁ কাৰণে মই মোৰ মাক বিয়াৰ কথা পাতিবলৈ লৈ আহিছিলোঁ, আৰু তুমি এইখন কৰিছা। মোক বৌৰ লগত মিলাব দৰকাৰ নাই। মই কেতিয়াও বৌ হ'ব নোৱাৰো, বৌ কেতিয়াও মোৰ নিচিনা হ'ব নোৱাৰে। কাৰণ মই বেষ্ট হয়। মোৰ মায়ে মোক বেষ্ট বনাইছে। মা, আপোনাকো মানিছোঁ। তাই ইমানখিনি কৈছে আৰু আপুনি এটা মাতো মতা নাই। ৰ'বাচোন বোপাই, ইমান খং নকৰিবা। এনেই এইবোৰ এনেকে কৈছে অ', মই ঠিক বুজাম নহয়। কেতিয়া বুজাব? আৰু কিমান ডাঙৰ হ'বলৈ বাট চাই আছে আপুনি? মোৰ মা তাইতকৈ কিমান ডাঙৰ, তাৰ পাছতো মাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে আৰু মনে মনে আপুনি চাই আছে। মোৰ ছোৱালীয়ে ঘৰত একো কাম কৰিব নিবিচাৰে, সেইটো কি ডাঙৰ কথা? তুমি শিকি ল'বা। ঠিক আছে, কাম কৰিব নালাগে। কাম কৰিবলৈতো মানুহ ৰাখি ল'বও পাৰি, কিন্তু তাই মানুহৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে সেইটো কি মেডিচিন আছে? ব্যৱহাৰ মানুহে ডাঙৰ হৈ শিকিবলৈ নাথাকে, সৰুৰ পৰাই শিকি আহে। আৰু তাই বিয়া নোহোৱাৰ আগতে ইমানখিনি ভাবিছে, তাতো আপুনি একো কোৱা নাই। মই মানিছোঁ আৰু মোৰ ছোৱালী হোৱা হ'লে এতিয়ালৈকে দুচৰ দিলোঁ হয়। যাওক, আপোনাৰ ছোৱালী শিকাওক গৈ। মোক কিয় কৈ আছে? আৰু মোৰ মাক এইখিনি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মা, ব'লা ইয়াৰ পৰা। মুস্কান, তোমাৰ লগত মোৰ সম্পৰ্ক মই ভাঙিছোঁ। এনেকৈ তুমি কাৰো লগত থাকিব নোৱাৰা। তোমাৰ সংসাৰ কেতিয়াও গঢ়িব নোৱাৰা। তুমি মোক এৰিব নোৱাৰা। তুমি মোক কেনেকৈ এৰিব পাৰা? ভাল পাওঁ মই তোমাক, তুমিও মোক ভাল পোৱা। মাৰ কাৰণে তুমি মোক এৰি দিবা? মাৰ কাৰণে তোমাক এৰা নাই, কাৰণ মোৰ মায়ে তোমাক এৰিবলৈ কেতিয়াও কোৱা নাই। যেতিয়া মই তোমাক বিয়াৰ পতাৰ কথা কৈছিলোঁ, চবতছে বেছি সুখী মায়ে হৈছিল। কিন্তু ইয়াত আহিতো তোমাৰ বেলেগ এটা ৰূপে দেখিবলৈ পালোঁ। ভালেই হ'ল, বিয়াৰ আগতে তোমাৰ আচল ৰূপ দেখি গ'লোঁ। এনেকুৱা ছোৱালী মোক নালাগে। ব'লা মা। সি মোৰ লগত সম্পৰ্ক ভাঙি থৈ গ'ল। মোৰ কি হ'ব এতিয়া? কি হ'ব এতিয়া? মই তাক বহুত ভাল পাওঁ। বা ৰচোন, ক'ত গৈছ তই? নাহিবি, কোনো নাহিবি মোৰ পাছে পাছে। মা, কি হ'ল এইবোৰ? কি কৰিলে এইবোৰ? মুস্কানে এয়া ভাল ব্যৱহাৰ কৰিলে নে বেয়া ব্যৱহাৰ কৰিলে? এতিয়া আপোনাৰ মুখৰ মাত নোলাবই। মই বহুত আগতেই কৈছিলোঁ, কাম কৰিব নজনাটো ঠিক আছে, কিন্তু এটলিষ্ট মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো শিকাব লাগে। মই যদি আপোনাৰ লগত কেতিয়াবা এনেকুৱা ব্যৱহাৰ কৰিলোহেঁতেন, তেতিয়া আপুনি কি ক'লেহেঁতেন? মোকতো হাজাৰ গালি দিলেহেঁতেন। কিন্তু আপোনাৰ ছোৱালীয়ে এতিয়া বেলেগ এজনী মাকক ইমান কথা শুনালে, আৰু আপোনাৰ মুখৰ মাত নাই। কৈছিলোঁ আপোনাক, পাছত যাতে পস্তাব নালাগে, আপোনাৰ ছোৱালীক আপুনি শিকাওক। মোৰ কথাটো কেতিয়াও নুশুনে। তই মোক এতিয়া একো শিকাব নালাগে। যা, নিজৰ কাম কৰ। অ'কে, মইতো কেতিয়াও ভাল কথা ক'বই নোৱাৰোঁ। কি হ'ব বাৰু এতিয়া? মুস্কানে তাক বহুত ভাল পায়, মই জানো। এইজনীতো কিবাই হৈ যাব। এৰি থৈ গ'ল মোক কেনেকৈ এৰিব পাৰে? মই কি কৰিম এতিয়া? মই এতিয়া কান্দি কি লাভ? ভুলটো তোৰেই আছিলে। কেনেকৈ কাক ব্যৱহাৰ কৰিব লাগে নাজানো। হা, প্ৰথম দিন আমাৰ ঘৰলৈ আহিছিলে, তেনে কথা কয় নেকি? কান্দি নাথাকিবি ৰ, কিবা এটা উপায় কৰিব লাগিব। যা, তহঁতি চব ইয়াৰ পৰা যা মোৰ ওচৰৰ পৰা। কাকো নালাগে মোক, কাকো নালাগে এতিয়া। তই সদায় এনেকৈ চিঞৰিবই জান। মা, ভাল লাগিল ন আজি? এইবোৰ চব তোমাৰ কাৰণে হৈছে, সেইটো মনত ৰাখা। অঁ, তহঁতি এতিয়া চবে মোকে দুখ দে তহঁতি। বহুত ভাল ভাল কথা শিকাইছিলা যে, তাৰ প্ৰদৰ্শন আজি কৰি দিলে। কেনেকুৱা কৰিলে তুমি নাম্বাৰিংটো কৰি দিয়া। তইও যা ইয়াৰ পৰা। মোৰ আগত এতিয়া একো কথা কৈ নাথাকিবি।
এইটো তই দাদা ৰুমলৈহে আহিলি তয়ো বলিয়াৰ পৰা কি হ'ল তাতে মই দাদা ৰুমত আছো একো ডাঙৰ কথা নহয় তহঁতি মোক অকলশৰে এৰি দে অলপ সময় মুন্নি এইফালে আহাচোন বৌ গৈছো শুনচোন মাজনী মা প্লিজ নাহিবা এতিয়া মোৰ ওচৰলৈ তুমিও যোৱা মোক এতিয়া কাকো নালাগে মোক কেৱল অভিজিতক লাগে তাক এৰি মই থাকিব নোৱাৰো মই তাক এৰি থাকিবলৈ কিবা যদি মোৰ কাৰণে কৰিব মন আছে অভিজিতক মোৰ ওচৰলৈ লৈ আনা সেইডালক একো ভাল নহয় আজি মাকৰ ফালেহে মাত মাতিলে তোৰ ফালে কিবা ক'লে জানো মা প্লিজ মনে মনে থাকা মই তাক ভাল পাওঁ নোৱাৰো মই তাক এৰিবলৈ মোক এইবোৰ কথা শুনাই নাথাকিবা সি মোৰ কাৰণে বেষ্ট হয় নাই মই সলনি হ'ব লাগিব এনেকে থাকিলে মই নহ'ব মই তাইক হেৰুৱাই পেলাম কিনো বাৰু এইজনী বেছিকে ভাবি আছ তই ভাল ল'ৰা চাম তোলে বহুত ধনী ঘৰ ল'ৰা চাম তোলে বুজিছনে মা প্লিজ মনে মনে থকা তোমাক মই কৈ আছো যে মোক বেলেগ ল'ৰা নালাগে মোক কেৱল অভিজিতক লাগে নাই মই নিজে সলনি কৰিব লাগিব মই সলনি মোক এতিয়া অকলশৰে এৰি দিয়া যোৱা ইয়াৰ পৰা কৈ থাক যি কৰ বৌ আপুনি খবৰ এটা দি আহিব লাগিছিল মুন্নি তুমিতো মোক ফোন এটা কৰিব পাৰা মই তাইক ফোন কৰিবলৈ মানা কৰিলো আহা বহাহি আহা এয়া তোমাৰ ভণ্টি ন হয় মোৰ নাম ৰাজশ্ৰী আপোনাৰ ভালনে বাৰু ভাল বৰ ধুনীয়া নাম দেখিবলৈ ইমান মৰম লগা হয় নি আপোনালোকো দেখিবলৈ বৰ ধুনীয়া আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰি আহিছো তুমি কিয় ক্ষমা বিচাৰিছা তুমিতো একো ভুল কৰা নাই বৌ আপুনি ক্ষমা নিবিচাৰিব মই বৰ লাজ পাম মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিবলৈ আহিছো মই বুজিছো আমাৰ ছোৱালীৰ পৰা ভুল হৈছে ভুল আচলতে তাইৰ গাত নাই তাই সৰুৰ পৰা যেনেকৈ শিকাইছে তেনেকৈ শিকিব ন তেনেকৈ ক'ব কথা হয় ছোৱালীজনী অলপ জিদ্দি হয় কথা শুনিবলৈ মন নকৰে কাম কৰাটো বহুত ডাঙৰ কথা বুলি ভাবে কিন্তু যেতিয়াৰ পৰা আপোনালোক গৈ ঘূৰি আহিছে তাৰ পাছত তাইৰ চোন বৰ সলনি হ'ল তোমাৰ কাৰণে তাই নিজক সলনি কৰি তুলিছে মইতো তাতো কৈছিলো কাম কৰিবলৈ মানুহ পোৱা যায় মানুহ ৰাখি ল'ব পাৰি কিন্তু তাইৰ ব্যৱহাৰটো সেইটো কেনেকৈ সলনি কৰিব পাৰিব এইখন ঘৰলৈ অহাই নাই তাৰ আগতে ইয়াক বেলেগ কৰি নিয়াৰ কথা ভাবিছে মোৰ এটাই ল'ৰা এজনী ছোৱালী তাইকতো এদিন বেলেগখন ঘৰলৈ উলিয়াই দিবই লাগিব তাৰ পাছত তাই মোক অকলশৰীয়া কৰিবলৈ কিয় বিচাৰিছে মই বুজিছো তাই সেইবোৰ ভাবিবও নালাগে তেনেকুৱা কাম কৰিবও নালাগে সেইটো কাৰণে মই তাইক কেতিয়াও একচেপ্ট কৰিব নোৱাৰো তাই আহিলে মোৰ ঘৰখন ধ্বংস হৈ যাব মই আপোনাক কথা দিছো তেনেকুৱা একো নহয় তাই অভিজিতক ভাল পায় সেইটো কাৰণে সলনিও হৈছে তাই নিজৰ ভুল ৰিয়েলাইজ কৰিছে মই ভাবো আপোনালোকে এটাতো চান্স দিয়ক ভুলটো মানুহৰ পৰাই হয় শুধৰিবলৈ এটা চান্স দিয়াটো ভাল কথা তুমিওতো তাইক ভাল পোৱা ন অভিজিত পাওঁ কাৰণে তোমাক আপোনালোকৰ ঘৰলৈ লৈ গৈছিলো সেইদিনা তাইক লগ পাই এনেকুৱা লাগিছিল যে মই তাইক চিনিয়ে নাপাওঁ মই জনা মুস্কানজনী সেইজনী নহয় মই মোৰ মাৰ কথা একচুৱেলি ক'ব নালাগে কিন্তু তথাপিও কৈছো মোৰ মায়ে তাইক বেয়া কৰিলে তাইক সৰুৰ পৰা এনেকুৱা বনালে যে কাম কৰিলে বহুত ডাঙৰ কথা হয় যেনেকে মই যে মানুহক তেনেকে কথা ক'ব পাৰি মায়ে তাইক ইমানেই বেছি ভাল পায় মাৰ মৰমে তাইক একেবাৰে বেয়া কৰি পেলালে মোৰ বা বৰ দুখত আছে মই ভাবো আপোনালোকে এটা চান্স দিয়ক প্লিজ আণ্টি প্লিজ অভিজিত দা ঠিক আছে মই চান্স দিম তাইক কাৰণ ময়ো তাইক বহুত ভাল পাওঁ আৰু আপুনি মোৰ ল'ৰা সুখতে মই সুখী বুজিছা মোৰ ল'ৰাই যদি তাইক এটা চান্স দিব বিচাৰে মই ইয়াত একো নকওঁ ময়ো বিচাৰো সি নিজৰ ভাল পোৱা মানুহজনীৰ লগত থাকক ময়ো আৰু কি আজি আছো কাইলৈ নাই আপোনালোকৰ চিন্তাধাৰাবোৰ সঁচাকৈ বৰ ভাল শিকিব লাগে আপোনালোকৰ পৰা আজি ৰাতিপুৱাই মহাৰাণীয়ে মুন্মিক লৈ ক'লৈ গ'ল ঠিক নাই এতিয়ালৈকে একো বনোৱা নাই এতিয়া কি মই বনাব লাগিব নেকি মোৰ মগজটো মানে ইহঁতে খুলি খাইছে এজনীক যিমান বুজালেও নুবুজে তাইক অভিজিতকে লাগে আৰু পৃথিৱীৰ ল'ৰা নাইহে যেনিবা অভিজিতহে আছে অকল মাথা গৰম কৰে মানে তই আকৌ কৈ যাওঁ এনেও ঘৰতে কিমান সোমাই থাকিম মনবোৰে কিবা বেয়া লাগি থাকে সেইটো কাৰণে অলপ ওলাই যাওঁ লগৰ এজনীৰ লগত যাওঁনে সেইডালক লগ কৰিবলৈ যাওঁ তই সি যদি মোক লগ কৰিবলৈ বিচাৰিলে হয় মই বহুত ভাল পালোঁ হয় মই যে এনেকুৱা ব্যৱহাৰ কৰিলোঁ সেইদিনা ইয়াৰ পাছত চাগে সি মোৰ মুখো চাব নিবিচাৰে মা হেৰা শুনাচোন ওলাই আছানে চিধা হেৰাকে চিঞৰি আহিছোঁ যে ক'ত নিয় তাইক এফালে লৈ যাওঁ উলিয়াই নাই ঘৈণীয়েৰ ঘৰত মুন্মিক লৈ ক'ত গ'ল ঠিক নাই কিয় কৈ থৈ যোৱা নাই নেকি তাই না কৈ থৈ গৈছে না খাবলৈ কিবা বনাই থৈ গৈছে এতিয়া মই কৰিব লাগিব মানে কাম নিশ্চয় কিবা ইম্পৰ্টেণ্ট কামতে গৈছে চাগে নহ'লে তাই এনেকুৱা নকৰে আৰু আজি তুমি বনাই দিলাই যেনিবা তাতেনো কি হ'ল সেয়া বৌ আহিছেচোন
ক'ত গৈছিলা কাকো নোকোৱাকৈ? গৈছিলে চাগে ক'ৰবাত লেকচাৰ মাৰিবলৈ, নহ'লে কাৰোবাক জ্ঞান দিবলৈ। মা, সদায় মানুহজনী ইমান নিগেটিভ হৈ নাথাকিবা, ভাল কথা অলপ ক'বলৈ শিকিবা। আমি এনেই যোৱা নাই, ইম্পৰ্টেণ্ট কামতে গৈছিলোঁ, আৰু বাৰ ভালৰ কাৰণে গৈছিলোঁ। অভিজিত, মা, আপোনালোক? তোমাৰ বৌৰ কাৰণে আহিছোঁ, তোমাৰ বৌৰ কথাত আহিছোঁ আমি ইয়ালৈ। তোমালোকেতো বৌক কেতিয়াও বুজিয়ে নাপালা, কিন্তু সেইজনী বৌয়ে আকৌ তোমালোকক বহুত বুজি পায়। প্লিজ মোক ক্ষমা কৰি দিয়া মা, মোক ক্ষমা কৰি দিয়ক। মোৰ বৰ ডাঙৰ ভুল হ'ল। মই নিজক সলনি কৰিছোঁ, মই একেবাৰে সলনি হৈ যাম। মোক এটা চান্স দিয়ক। মই তোমাক চান্স দিবলৈ কোনো নহয়, গোটেই জীৱন মই তোমাৰ লগত নাথাকোঁ। মোৰ ল'ৰাই তোমাক চান্স দিব বিচাৰে, ময়ো বিচাৰোঁ মোৰ ল'ৰা পচন্দ মানুহজনীৰ লগত সি গোটেই জীৱন কটাওক, সুখী হওক। মোৰ একো প্ৰব্লেম নাই, কিন্তু মই তোমাৰ মাক এটা কথা ক'ব বিচাৰিম। আপোনাৰ ভাগ্যখন সঁচাকৈ বৰ ভাল, আপুনি ইমান ভাল বোৱাৰী এজনী পাইছে। হয় দিয়ক, ময়ো মোৰ ভুলবোৰ বুজি পাইছোঁ। আপুনি সঁচাকৈ বৰ ভাল। মোৰ ছোৱালী আপোনাৰ নিচিনা শাহু এগৰাকী পাই বহুত সুখী হ'ব। মইহে সেইকণ সুখ মোৰ বোৱাৰীক দিব পৰা নাই। বোৱাৰী, মোক ক্ষমা কৰি দেও, মই সঁচাকৈ বৰ ভুল কৰি আছিলোঁ। হ'ব মা, আজি ভণ্টিৰ বাবে সুখৰ দিন। এইবোৰ কৈ আৰু মন বেয়া নকৰিব। আপুনিতো জানে মোৰ নিজৰ মা নাই, সেইটো কাৰণে সদায় মই আপোনাক নিজৰ মা হিচাপে ভাবি আহিছোঁ। আপুনি যি ক'লেও মই ধৰি নাথাকোঁ, পাছদিন আছোঁ নিজেই আগ ধৰি মাতোঁ। তই ভাল বোৱাৰী বনিব পাৰিলি, আপুনিও এগৰাকী ভাল মাক হ'ব পাৰিলে, মইহে নোৱাৰিলোঁ। মোৰ ডাঙৰজনী ছোৱালীক মই ভাল শিক্ষা দিব নোৱাৰিলোঁ। একো নাই, নিজৰ ভুলবোৰ বুজি পালে নহয়, এতিয়া নিজৰ ভুল শুধৰাওক। দাদা, আপোনাৰ ভাল নহয়? সেইদিনাতো লগেই নাপালোঁ। মই তোমাক লগ কৰিবলৈ যাম বুলিয়ে ভাবিছিলোঁ। এই চব ছল্ভে কৰি দিলে নহয়। বৌ হয়ে এনেকুৱা, চব প্ৰব্লেমৰ চলিউশ্যন তেওঁ বিচাৰিয়ে লয়। মই অকলে এইবোৰ কৰা নাই দেই, মুন্মিয়েও মোৰ লগ পুৰা দিছে। মই একো কৰা নাই, মই জাষ্ট লগত গৈহে দিছোঁ। বাৰ এইকেইদিন অৱস্থা দেখি বৌয়ে মনে মনে বহুত দুখ কৰি আছিল। তাৰপাছত আমি দুইজনীয়ে কথা পাতিলোঁ আৰু গুচি গ'লোঁ। থেংক ইউ বৌ, তুমি ৱৰ্ল্ড বেষ্ট বৌ হয়। ইমান দিনে মই তোমাক ভুল বুজি থাকিলোঁ, তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিলোঁ। মোক পাৰিলে ক্ষমা কৰি দিবা। ধেত পাগলীজনী, এইবোৰ বাদ দিয়া। মইতো এইটো দিনৰ কাৰণে ৱেইট কৰি আছিলোঁ। ফাইনেলি মই বিচৰা ধৰণে সকলো মোৰ লাইফত পালোঁ। আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।